আজি 16 ছেপ্টেম্বৰ 2024 আজিৰ দিনৰ গাৰ্লছ কলেজ কোকৰাঝাৰৰ নৱাগত ছাত্ৰীবিলাকৰ কাৰণে নৱাগত সভা অনুষ্ঠিত হৈছিলে। এই নৱাগত ছাত্ৰীবিলাকৰ আদৰণি সভাত আমি অসমৰ সন্মানীয় মন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰণাজ পেগু মহোদয়ক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ কলেজৰ তৰফৰ পৰা কলেজৰ ষ্টুডেণ্টছ ইউনিয়ন বডিৰ পৰা আমন্ত্ৰণ কৰা মৰ্মে এখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই কষ্ট কৰি আমাৰ আজিৰ সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে। সেইটোৰ কাৰণে মই কলেজৰ অধ্যক্ষ হৈ পেলাই তেখেতলৈ অশেষ ধন্যবাদ যাচিলোঁ। আজি নৱাগত সভাখনত মুখ্য অতিথি মহোদয়ৰ লগত কোকৰাঝাৰ ইষ্টত সন্মানীয় MLA শ্ৰীযুত লৰেন্স ইছলাৰিও উপস্থিত আছিলে। সেইখন সভাত কোকৰাঝাৰৰ এছিষ্টেণ্ট কমিছনাৰ বাইদেউ উপস্থিত আছিলে। এওঁলোকৰ লগতে আমাৰ কলেজৰ গভৰ্ণিং বডিৰ সন্মানীয় সভাপতি আৰু কেইজনমান মেম্বাৰ উপস্থিত আছিলে। আজিৰ সভাখনত মুখ্য অতিথি ডক্টৰ ৰণাজ পেগু মহোদয়ে আমাক NEP সম্পৰ্কে যেনেকুৱা ধৰণৰ বৰঙণি দি দিলে, মই ভাবিছোঁ এখেতৰ এক্সপ্লেনেশ্যন আমাৰ ছাত্ৰী আৰু কলেজৰ সকলো টিচাৰসকলক জ্ঞাত আৰু আজিৰ সভাখনত লগত যিবিলাক পৰিস্থিতি পাই গ'ল, যেনেকুৱাকৈ বিৱৰণী পাই গ'ল, সেইটো আমাৰ ছাত্ৰীবিলাকৰ কাৰণে এটা সুযোগ হ'ব বুলি মই আশা কৰিছোঁ। আজিৰ সভাখনৰ মুখ্য অতিথিৰ স্পীচৰ দ্বাৰাই যিবোৰ NEP সম্পৰ্কে কথা ওলাই গৈছে, সেইবোৰ আমাৰ ছাত্ৰীবিলাকে মনত ৰাখিব আৰু জীৱন গঢ়াৰ কাৰণে যিবোৰ কাম কৰিব লাগে সেইটোত আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰিছোঁ। আমাৰ গাৰ্লছ কলেজৰ এই বছৰ ডিগ্ৰীৰ নতুনকৈ এডমিশ্যন লৈছে 500 ষ্টুডেণ্টছ। HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে 343 আৰু আগৰ ষ্টুডেণ্ট আছে আমাৰ আগৰ আৰু পুৰণা গোটেই লগ লাগি আমাৰ কলেজত 1700 ষ্টুডেণ্ট আছে। তাৰে ভিতৰত ডিগ্ৰীৰ আছে আমাৰ 900 ষ্টুডেণ্টছ। তো গোটেই আমি 1700 ষ্টুডেণ্টক লৈ পেলাই আমি সমাজ গঢ়াৰ কাৰণে ছাত্ৰীসকলক কিছু